এয়া হাঁহ কাটি আছে হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ ভালে আছে। ময়ো আছোঁ ভালে। আজি হ'ল 31 ডিচেম্বৰ আৰু ডিচেম্বৰটো যাবই, সেইকাৰণে অকণমান পিকনিক খাই লওঁ ওচৰৰে বাইদেউহঁতৰ লগত। মাংস আছে, বেঙেনা চেকেনা আৰু কি আছে ইয়াত। দুপৰীয়া খাইছোঁ আমি, দালি আছে দুপৰীয়াৰ আৰু কি আছে চাওঁ। অ' মাই গড, এই মছলা বটি ৰেডি কৰিছে। এয়া চব্জি, মানে দুপৰীয়া খোৱা চব্জি আছে আৰু মাংস হ'ল কাটা। এয়া কি কি এয়া আমাৰ ঢালাই বিচনা, এতিয়া ৰাতি থাকিব লাগিব আমাৰ ঢালাই বিচনাতে। প্ৰতিবাইটো মুখে লুকাইছে। এই ঢালাই বিচনা বাগৰিছে আৰু এইপিনে পুৰা ডাঙৰ ডাঙৰ খৰি জুই লগাই দিছে। এয়া জেঠি বহি আছে। চৌকা জ্বলাব আহিছোঁ। এয়া চৌকা জ্বলাম, ইয়াতে পনীৰ বনাম। আলু কাটি লৈছোঁ, বিলাহী পিঁয়াজ আদা নহৰু আছে ইয়াতে, আৰু এয়া পনীৰ ৰেডি কৰি লৈছোঁ। এয়া হাঁহৰ মানে ৰেজেকখিনি এয়া মটৰটো নিকাল লৈছোঁ পনীৰ কাৰণে। বহাই দিম, কটা জিৰা দি দিছোঁ। এয়া পিঁয়াজ দি দিম, পিঁয়াজ আদা নহৰুখিনি অকণমান ভাজিখিনি পেষ্ট কৰি লৈছোঁ। ৰেডি কৰিছে মাংস, পুৰা মাংস। এয়া কেমেৰামেন চবে ফটো উঠাব ধৰিছে। এয়া ভণ্টি পলাইছে, নিমখ দিছে, নিমখ দিয়া নাই। তেল তেল হা তেল তেলটো উঠি গৈছে আৰু কি তেল দিবি। এয়া হাঁহৰ মাংস বহাই দিছোঁ। হাঁহৰ মাংস চাওকচোন কি ধুনীয়া কালাৰ আহিছে ন। এয়া দেখিছে হাঁহৰ মাংস কালাৰ, মছলা দিয়াই নাই, আৰু মছলা দিলে আৰু কি ধুনীয়া এটা কালাৰ আহিব। মাংস আৰু ভাত বহাই দিয়াৰ কাৰণে পানী ৰেডি কৰি দিছোঁ। মাংস, হাঁহৰ মাংস দেখিছে। হাঁহৰ মাংসত এয়া পানী দি দিম আৰু অকণমান মছলা, আৰু এতিয়া কচা খাব দিছোঁ মছলাখিনি। ধঙাৰ কাৰণে দেখাই নাযায়। এই বাপৰে ইমান খৰিটো ফুটি আছে। আপোনালোকক দেখাই আছোঁ ডেন্স আমাৰ। দে ধঙাৰ কাৰণে ডেন্সে দেখা নাযায়। মই কিবা দিম, মই কিহত দিম ক, কিহত দিম ক, মই ইউটিউবাৰ। হেপ্পী নিউ ইয়াৰ, হেপ্পী নিউ ইয়াৰ, হেপ্পী নিউ ইয়াৰ। এয়া খৰি জ্বলাই দিছে, কেঁচা খৰি লৈ আহিছে। মাংস বনাইছোঁ, গাহৰি মাংস। এই দালি চালি আছে এইপিনে, আৰু হাঁহৰ মাংস মানে লাষ্ট ফিনিচিংখিনি দেখাই হোৱা নাই আপোনালোকক। এতিয়া লাষ্ট ফিনিচিং দেখাম, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। মাই পিনে ধোঁঙা জুই জ্বলি আছে। এই যে দেখিছে, এয়া হাঁহৰ মাংস লুক চাওক কেনেকুৱা হৈছে। খাওঁ লাগিছে নে নাই আপোনাক কমেণ্ট কৰি জনাবচোন। আৰু এইপিনে ড্ৰেছ কৰি আছে। এইফালে ইয়াতে শুইও আছে মানুহে চবে। জুই জ্বলাই আছে, এইফালে জুই কি আছে, ৰেজেক বহাই দিছে বাইদেউ। আলু কাটি আছে, আৰু এইপিনে মই উমা এয়া মাংস বহাই দিছোঁ। ধোঁৱাৰ কাৰণে দেখা নাযায় আপোনালোকক, ধোঁৱা কমালে আপোনালোকক দেখাই দিম। ইমান ধোঁৱা হৈ আছে পিছে। গান চলি আছে, কপিৰাইট লগাহে নাপাওঁ। বাইচাঞ্চত মই মিউট কৰি দিব লাগিব পাৰে। ইপিনে চবে মোবাইলতে ব্যস্ত, এইটো মোবাইলত ব্যস্ত, এইটো মোবাইলত ব্যস্ত, এইটো চব মোবাইলত ব্যস্ত। আৰু এইপিনে জুই শিকি আছে, আৰু এইটো দাদা। দাদা হেপ্পী নিউ ইয়াৰ।
মাইনা হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ বাবু হেপী নিউ ইয়াৰ অঁ পুলিচৰ ডিউটি কৰি কিনে আহি উঠে বাৰতে পিকনিক খাই আছে পুৰা ডেন্স কৰি আছে নিচে চুপাকে ৰখা হে এনেকৈ আমি ডেন্স চেন্স কৰিয়ে মানে পুৰণা বছৰটো পাৰ কৰিম নতুন বছৰটোক আমি আদৰাম এনেকৈ আমি নতুন বছৰটোক আদৰিম সকলোৱে ডেন্স কৰি আছে এয়া ড্ৰেছ খুলেই নাই পুলিচৰ ড্ৰেছ থানাৰ পৰা আহিছে ইয়াতে ডেন্স বছৰ মোবাইল দিব ভয় লাগে একদম কাৰেক্ট 12টা বাজিলে এতিয়া বম ফুটাই আছোঁ চবে এইপিনে জুই জ্বলি আছে গান বাজি আছে চবে কৰি আছে এনেকুৱা হৈছে এয়া হাঁহৰ মাংস আৰু কি আছে মাংস গাহৰি মাংস এইটো চব্জি বেঙেনা পিটিকা চালাড আৰু দালিখিনি লুকাই লৈছা দালি এয়া এইপিনে পনীৰ এয়া ভেজিটেবল খোৱা নিৰামিষ খোৱা এইপিনে চব খোৱা হয়নে নহয় আমাৰ চব চলে আৰু ইয়াতে ল'ৰা ছোৱালীক খাব দিছোঁ ইহঁতে খাই আছে সকলোৱে পিনে জুই জ্বলি আছে এই দাদা আমাৰ একলা হাঁহিব দিছে বঢ়িয়া ডান্স কৰিছে এয়া এটা ভাইটি আহিছে ড্ৰেছ পিন্ধি আছে পুলিচৰ ড্ৰেছ পিন্ধি ভাত খাই আছে অবেটি কিবা লাগব একো নালাগে বোলে এয়া ভাত আঞ্জাই দেখিছে এতিয়া 12টা বাজি গ'ল আমি এতিয়াহে ভাত খাম